অৰ্ডাৰ দিয়া পাৰ্চেলটো আহি পালে আপোনাৰ কি অৰ্ডাৰ কৰিছিলোঁ আপোনালোকে চাওক। এখন বিল, আপোনাৰ লাইট, মোচন সেন্সাৰ অটোৰ অন অফ, মানে মানুহ ওচৰলৈ আহিলে জ্বলিব, মানুহ নাথাকিলে বন্ধ দিব, মানে কি বিজুলী চাইব আৰু। ইয়াৰ 4টা আহিছে। এইটো মানে আনবক্সিঙত আহিছিল একচুৱেলি, মানে এইটো আনবক্সিং কৰি দিছে অলৰেডি আগতে। আৰু ইয়াৰ ভিতৰতে মই এতিয়া অলপ চেক কৰিলোঁ, ইয়াত এটা মানে ডিফেক্ট আছে, এটা নজ্বলে। আৰু এতিয়া মই কেনেকৈ কৰিলে ৰিপ্লেচমেণ্ট গোটেইটোৱে কেনেকৈ কৰিব লাগিব, এটাৰ তেনেকুৱা কোনো অপশ্যন নোহোৱাৰ কাৰণে মই এতিয়া ৰিপ্লেচমেণ্ট নকৰোঁ, ইনষ্টল কৰিম। আৰু বাকী ভিডিঅ' ৰাতি যেতিয়া জ্বলাই আপোনালোকক দেখাই দিম কেনেকুৱা একচুৱেলি কামটো। ঠিক আছে, ফাইনেলি ভাই এতিয়া লাইটটো মানে এতিয়া লগালোঁ, দিনতে লগাই থৈছোঁ। বস্তুটো মানে কাম কৰে নে নকৰে, মানুহ গ'লে ডিটেক্ট কৰে নে নকৰে, তাকে মই এবাৰ মানে আপোনালোকক দেখাব লৈ গৈ আছোঁ। বলক চাওঁ আমি একেলগে বস্তুটো একেলগে কাম কৰে নে নকৰে, গম পাব। এয়া মই গৈ আছোঁ, চাওক গৈ আছোঁ মই এন্ধা এইটো চাওক। আজি আমাৰ চাউণ্ডৰ বস্তুটো ভাড়া গৈছিলে, আহিলে। এয়া মই আহিছোঁ, চাওক আহিছোঁ, গেট বুলি মই আহিছোঁ। আপোনালোকে চাওক লাইটটো চাওক, অট'মেটিক জ্বলিছে। আপোনালোকক এইটোৱে দেখাব খুজিছিলোঁ। মই বাহিৰত ওলাই অহাৰ লগে লগে নিজে অট'মেটিক জ্বলিছে, সেইটোৱে। আৰু এইটো দেখাম মই এতিয়া ভিতৰত গ'লে নিজে বন্ধ, কিমান সময় লাগে বন্ধ হওঁতে, সেইটো দেখাব আপুনি। চাওক মই আহিলোঁ, কেতিয়া বন্ধ হয় চাব। মই অপেক্ষা কৰোঁ যেতিয়ালৈ বন্ধ নহয়, তেতিয়ালৈ মই অপেক্ষা কৰোঁ। বন্ধ সঁচাই হয় নে নহয় চাওক। মই কাকো কোৱা নাই যে কোনোবা চুইচ বন্ধ কৰি দিয়ক, তেনেকুৱা একো নাই। আপোনালোকে নিজে চাব, আপোনালোকৰ কিমান সময় পিছত বন্ধ হয়। A few moments later. বাছ চাওক, অট'মেটিক বন্ধ হৈ গ'ল নিজে। আপোনালোকে গম পালে নহয়, মানে বস্তুটো কাম কৰে। কমচে কম 1 মিনিট সময় লাগে তাৰ পৰা গুচি অহাৰ পিছত, মানে সি নিজে কাম কৰে। 1 মিনিট পিছত আপোনাৰ বন্ধ হ'ব আৰম্ভ কৰি। আৰু এটা টেষ্টিং থাকি গ'ল। ইয়াৰ টেষ্টিংটো এইটোৱে হ'ল যে কাগজৰ মতে ই লিখা আছে 15 ফুট ভিতৰত যিকোনো মানে মুভমেণ্ট হ'লে অটো চেঞ্চাৰ আপোনাৰ কাম কৰিব আৰম্ভ কৰে। সেইটো টেষ্ট কৰিবৰ কাৰণে আমি নিৰ্দিষ্ট এটা দূৰত আছোঁ, আৰু এইটো চাওঁ আমি যিখিনি দূৰত্বত আছোঁ সেইখিনি দূৰত্বত সি কেপচাৰ কৰিব পাৰিছেনে নাই, বা চেঞ্চাৰে ঢুকি পাইছেনে নাই। ঢুকি পাইছে যদি গম পাম, আমি ধৰক 15 মিটাৰতকৈ অলপ বেছি হ'ব, 15 ফুটতকৈ অলপ বেছি হ'ব। তথাপিও এইটো আন্দাজত চাওঁ, হয় দিয়ক। এতিয়া আমি লাহে লাহে আগুৱাই যাব চেষ্টা কৰিম। লাইটটো অট'মেটিক বন্ধ হৈ গ'ল। আমি এতিয়া লাহে লাহে মানে আমি তলৰ ফালে লাইটটো কৰিব চেষ্টা কৰিম। এতিয়া মই এইটো কাৰণে 2টা ফোন ইউজ কৰিম, কিয় এটা মোবাইল তলৰ ফালে অন কৰিব লাগিব আপোনাৰ, এটা বিনা লাইটত আৰু এটা লাইটত। এইটো চাওক, এইটো কি মোৰ সুবিধা অনুসাৰে মই তলৰ ফালে কৰি ল'লোঁ। আৰু চাওক, নহ'লে লাইটৰ পোহৰ দূৰতে পায়, সেই ঘৰত জ্বলি যাব। সেইটো বুলি মই আগতে কিমান আমি গৈ আছোঁ মনে কিমান দূৰৰ পৰা কেপচাৰ কৰে সেইটোহে চাম। আৰু গৈ আছোঁ লাহে লাইটৰ পোহৰ দেখিলে ক'ৰবাত দূৰত দেখি ডিটেক্ট কৰিব বুলি আমি লাহে গৈ আছোঁ।
গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ কেতিয়া জ্বলিব নাজানো গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ এতিয়াও কামেই কৰা নাই বিলকুল ওচৰত আহি পালোঁ অঁ বাছ ফাইনেলি চাওক জ্বলিলে এইখিনি কিমান হ'ব দূৰ 15 ফুট হ'ব হয়নে এইখিনি 15 ফুট ধৰি লোৱা মই 5 ফুট ধৰি লোৱা হয়নে মই 5 ফুট 5 একচুৱেলি লিখাতকৈ 10 ফুটকৈ অলপ বেছি 12 ফুট মানে 15 ফুটটো অলপ বেছি কৰিছে অলপ কম আৰু সেইটো টেষ্টিং আছিলে বাৰু অ'কে ভাই বাই নেক্সট ভিডিঅ'ত আৰু লগ পাম দিয়ক